নমস্কাৰ ইনাৰ কিটচনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আকৌ এবাৰ আপোনালোকৰ ওচৰত মই নতুন এটা ৰেচিপি লৈ আহিছোঁ। সেইটো হৈছে কচুৰ পাতৰ পিটিকা। আহকচোন মই কেনেকৈ বনাওঁ, আৰু ভিডিঅ'টো ভাল লাগিলে আপুনি লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলত যদি নতুনকৈ কোনোবাই আহিছে তেতিয়া ছাবস্ক্ৰাইব কৰিব, আৰু লগতে বেল আইকনটো দবাই দিব পাহৰি নাযাব। বনৰীয়া কচু দুই প্ৰকাৰৰ, যেনেকুৱা বগা কচু আৰু ক'লা কচু। দুয়োটাৰে কোমল পাতকেইটা আমি পিটিকা বনাই খাবলৈ পাৰোঁ, আৰু ভিডিঅ'টো আপোনালোকে শেষলৈ চাব, তেতিয়াহে গম পাব পিটিকা কেনেকৈ আমি বনাব পাৰোঁ। আহকচোন আমি বনাওঁ আহক। এনেকুৱা পাতবিলাক ল'ব দেই। কচুৰ পাতবিলাক আপোনালোকে ভালদৰে ধুই ল'ব, কাৰণ ইয়াত কিবা মকৰা জাল থাকিব পাৰে। ভালদৰে এনেকৈ ধুই ল'ব। মোৰ পাতবিলাক ধোৱা হৈ গ'ল, আৰু এতিয়া মই এই বাৰ্টনটোত মই কৰিব বিচাৰিছোঁ। আগতে আমাৰ মা আৰু আইতাহঁতে কলপাতত মেৰুৱাই জুইত বনাইছিল, কিন্তু আজিকালি এইবিলাকৰ অভাৱ বাবে মই এইটোতে বনাই দেখুৱাম। আহকচোন। মই একেলগে কচুৰ পাতৰ লগতে জলকীয়া আৰু নহৰুটো মই দি দিওঁ। মই একেলগে নিমখটো দি লৈছোঁ। আপোনালোকৰ সোৱাদ অনুসাৰে আপুনি নিমখ, আৰু গেছৰ ফ্লেমটো একেবাৰে ল' কৰি ৰাখিব। কচুত পানী মই দিয়া নাই, আপোনালোকেও নিদিব, কাৰণ কচুত পানী নিজে উঠে। আৰু এখন ঢাকনি মাৰি থৈ দিম 2-3 মিনিটৰ কাৰণে। এতিয়া মোৰ 2 মিনিট হৈ গ'ল। মই এবাৰ ঢাকনখনি গুচাই চালোঁ, আৰু মোৰ পানী বহুত উঠিছে। আৰু আপোনালোকৰ যদি পানী নুঠা পালে অকণমান পানী দি দিব, আৰু মই পানী দিয়া নাই, মোৰ উঠিছে পানীবিলাক। এতিয়া কচুৰ পানীবিলাক শুহি গ'ল, আৰু আমাৰ এতিয়া ৰেচিপিটো ৰেডি হৈ গ'ল। আহকচোন আমি এতিয়া কেনেকৈ সানো দেখুৱাওক আপোনালোকক। এতিয়া পাতখিনি হৈ গ'ল মোৰ, আৰু ইয়াত অকণমান মিঠাতেল দিছোঁ। আৰু মানুহে কচুৰ পাতৰ লগত বহুত কিবাকিবি মিহাল দিয়ে, মই আকৌ মিহাল দিয়া নাই, কাৰণ কচুৰ পাতৰ টেষ্টটো নাইকিয়া হৈ যায়। কচু পাত পিটিকা হৈ গ'ল, আৰু এতিয়া গৰমৰ দিন পৰিছে যিহেতু ভাত খাবলৈ মনো নাযায়। কচু পিটিকা হ'লে ভাত খাব একদম মন বেছি কৰি যায় দিয়াচোন। আজি মই এনেকৈ খাম, আপোনালোকৰ ঘৰত এবাৰ ট্ৰাই কৰি চাব।